অ ভাই, এই মাস্ক মাৰিলে কৰোনাৰ পৰা বাচিব পাৰি জানো? কিন্তু বেলেগ কিবা লাভ আছে জানো ইয়াৰ? ওৱাই কি আচৰিত? আৰে ভাই তই নাজানো মাস্ক মাৰিলে কিমান লাভ হয়? তেনে শুন মই কওঁ। দে ক তেনেহ'লে ক জল্দি ক। তেনে 1 নম্বৰটো শুন। যদি তই কেতিয়াবা ৰাজহুৱা স্থানত চাধা মাৰি থাক, তোক কোনেও চিনি নাপাব। আৰে বেলেগটো বাদেই, তোৰ দেউতাৰেও তোক ধৰিব নোৱাৰিব। যদি DNA টেষ্ট কৰে তেতিয়াহে গম পাব সেইটো তই বুলি। সিদিনা মোৰ লগতো এনেকুৱা এটা ঘটনা ঘটিল নহয়। কি ভাই, কি ঘটনা কচোন? তেনে ব'ল ফ্লেশ্ববেকত। সিদিনাখন মই ওচৰৰে দোকান এখনত বহি চাধা মাৰি আছিলোঁ। হঠাৎ মই দেউতা অহা যেন দেখা পালোঁ। মোৰ বহুত ভয় লাগিলে আৰু মই ভাবিলোঁ মোক আজি দিলে আৰু দেউতাই ইয়াতে পিটিলে। কিন্তু দেউতাই মোৰ ওচৰত আহি এনেকুৱা এষাৰ কথা ক'লে মই আচৰিত হৈ গ'লোঁ। দেউতাই ক'লে, চাদা এক খোলা মোকো দিবহে। মই মাস্ক পিন্ধি থকাৰ কাৰণে মোক চিনি নাপালে দেউতাই। ঐ ফ্লেশ্ববেকৰ পৰা এতিয়া 2 নম্বৰ লাভটো শুন। দে ক তই যদি কেতিয়াবা ৰাস্তা দি গৈ থকা ছোৱালী জোকাৱ, তেনেহ'লে তোক ছোৱালীজনী একো কৰিব নোৱাৰিব। কাৰণ তই মুখত মাস্ক মাৰি থাকিবি। তেতিয়া মাস্ক মাৰি থাকিলে তোকতো চিনি নাপাব। তেতিয়া তোৰ ঘৰত তোক কমপ্লেইন দিব নোৱাৰিব। তই কোন নীৰকান্তৰে পুতেক নে হৰকান্তৰে পুতেক, খগেনৰে পুতেক নে নগেনৰে পুতেক, তোক চিনি নাপাব। তেতিয়াতো তই বাচি যাবি, হয়নে নাই? কেনে লাগিলে এতিয়াতো? অঁ ভাই তই ঠিক কথাই কৈছ। সেইদিনা মই মাস্ক নিপিন্ধাকৈ ছোৱালী জোকাব গৈছিলোঁ। ছোৱালীজনীয়ে মোক চিনি পালে আৰু ঘৰত আহি দেউতাক কমপ্লেইন দি দিলে। তাৰপিছত দেউতাৰ এচাৰি আৰু মোৰ টিকাহে জানিছিল। দেউতাই মোক এবাৰ এফালে দৌৰাই এবাৰ সিফালে দৌৰাই। তাৰপিছত মই এখন হাতত কলিজা আৰু এখন হাতত জীৱটো লৈ কেনেকৈ পলাইছিলোঁ মইহে জানো। মই মাস্ক নিপিন্ধাকৈ ছোৱালী জোকাব যাই এতিয়া শুন 3 নম্বৰ সুবিধাটো। তই যদি কেতিয়াবা ক্ৰিকেট খেলিব যাৱ, তেনেহ'লে মাস্কখন তোৰ জেগাটো লগাই ল'ব পাৰিবি। মানে কি আৰু, তেতিয়া যদি বলটো লাগে অলপ কমকৈ বিষাব। সেইকাৰণে তই ক্ৰিকেট খেলিব গ'লে মুখত এইখন মাস্ক লগাই যাবি। আৰু তেতিয়া মানে কি হ'ব, যদি প্ৰয়োজন হয় জেগাত লগাই ল'ব পাৰিবি আৰু এইখন ভালকৈ কাটি যায়। অঁ ভাই মজা আইডিয়া দিছ। সেইদিনা মই ক্ৰিকেট খেলিব যাওঁতে বলটো মোৰ জেগাতে লাগিল। মই ইমান দুখ পালোঁ। মই 2 দিনলৈ কান্দি আছিলোঁ। ভালদৰে বহিবও পৰা নাছিলোঁ। আজিৰ পৰা মই এইখনে লগাই যাব লাগিব। থেংক ইউ ভাই, থেংক ইউ। এতিয়া 4 নম্বৰটো শুন। তইতো এনেও বেক বেঞ্চাৰ হয়, লাষ্টৰ ফালে বহ। আৰু লাষ্টৰ ফালে বহিলে ক্লাছৰ মাজততো হাঁহি উঠিয়ে থাকিব। আৰু যদি তই মাস্ক মাৰি থাক, তেনেহ'লে তই হাঁহি উঠিলেও টিচাৰে গমেই নাপাব যে তই হাঁহি আছ বুলি। আৰু তেতিয়া তই মাৰ খোৱাৰ পৰা বাচি যাবি। কেনে আইডিয়া? সেইদিনা মই ক্লাছত হাঁহি থাকোঁতে আমাৰ ক্লাছ টিচাৰজনে দেখিলে আৰু মোক আহি পেলাই কাণৰ তলত 2 থাপ্পৰ বহাই দিলে। তেতিয়াৰ পৰা মোৰ কাণত 2 দিনলৈকে বাজি আছিল। বাহ ভাই বাহ, আজি দেখোন তই মোক মজা আইডিয়া দি আছ। তইতো সন্দীপ মহেশ্বৰীয়ে বনিব পাৰিবি। 5 নম্বৰটো শুন। এতিয়া চা, তই গাৰ্লফ্ৰেণ্ডক লিপষ্টিক দিব নালাগে। লিপষ্টিকৰ খৰচটো বাচি যাব তোৰ, কাৰণ যদি মাস্ক মাৰি থাকে তেনেহ'লে লিপষ্টিক লগা নলগা একেই কথা। গতিকে লিপষ্টিক নলগালেও চলিব। সেইকাৰণে তোৰ পইচাটো বাচি যাব, হয় নহয়? অঁ ভাই ঠিক কৈছ। তাৰো চাগে মাস্ক মাৰি আছে, সেইকাৰণে মোক ইমান দিন লিপষ্টিক খোজাই। নহ'লে আগতে যি কামোৰ দিয়ে মা নকওঁ আৰু একো। এদিন ক'ব লিপষ্টিক দিয়া না, এদিন ক'ব মেকআপ কিনি দিয়া না, পাউডাৰ আনি দিবা মোক, আইলিনাৰ আনি দিবা, কাজল আনি দিয়া। কিমান কি যে খোজে। বাৰু কাজলটো দিব পাৰি, এতিয়া কাজলটো লগাব সেয়াই জমনি। এতিয়া তোক মই একদম বঢ়িয়া, তোৰ বহুত লাভ হ'ব, মানে টকাৰ লাভ হ'ব এবাৰ। সেনেকুৱা এটা আইডিয়া দি আছোঁ। মাস্কেদি তই কেনেকৈ বিজনেছ কৰিব পাৰিবি। মাস্কৰ দোকান খুলিম নেকি? না ভাই না খুলিবি, কিন্তু দোকান নহয়, তই এখন স্কুল খুলিবি। স্কুল খুলিবি মানে প্ৰাইভেট স্কুল। তাৰে তই প্ৰিন্সিপাল হ'বি আৰু প্ৰিন্সিপাল হৈ পেলাই বাহিৰৰ পৰা অনা মাস্ক বন্ধ কৰিবি। আৰু কি কৰিবি, স্কুলৰ মাস্ক বাধ্যতামূলক কৰিবি। আৰু কি কৰিবি, তই তাতে স্কুলৰ মাস্কখনত স্কুলৰ লগ' লগাই পেলাই সেই মাস্কখনৰ দাম 500 টকা কৰি দিবি। দোকানত এনেই 50 টকাত পাই যায়, তোৰ জেগাত 450 টকা লাভ। কেনে, ভালনে? বাহ ভাই বাহ, কি আইডিয়া দিলি। মইতো জেগাতে ধনী হৈ যাম। তোৰ ল'ৰাকটো মোৰ স্কুলতে পঢ়াবি। তোক 50 টকা এটা ডিছকাউণ্ট দিম দে, মোক এনেকুৱা মজা আইডিয়া দিয়াৰ কাৰণে। অঁ চা, ইয়াক ময়ে আইডিয়া দিলোঁ, ইয়াকো মোৰ পৰাই পইচা ল'ব। নালাগে যা, তোক আৰু আইডিয়া চিডিয়া নিদিওঁ, যাওঁ মই। এইটো মোক ভাল আইডিয়া দি গুচি গ'ল। কিন্তু আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব।